নমস্কাৰ, মই ডলি। আপোনালোকৰ ওচৰত কেইটামান দুখৰ কথা শ্বেয়াৰ কৰিম বুলি আহিছোঁ। কিবা ভুল হ'লে ক্ষমা কৰি দিব। কথাটো হৈছে নিজৰ মানুহৰ পৰাই শিকিছোঁ আৰু মানুহক নিজৰ বুলি আৰু ভাবিব নালাগে। নিজৰ বুলিবলৈ কোনোৱে নাই। যেতিয়া নিজৰ মানুহটোৱে যেতিয়া ইগনোৰ কৰে, বেমাৰ হ'লেও নাচায়, দেখিবলৈও আনদেখা কৰে, তো এইবিলাক মানুহৰ লগত থকাতকৈ নাথাকাই ভাল, হয়নে নহয় বাৰু? আৰু জীৱনটোত ইমান দুখ মোকে চাগে ইমান দুখ দিছে নেকি, পৃথিৱীৰ ভিতৰত নাম্বাৰ 1 চাগে মই হয় দুখী মানুহ। এনেকুৱা লাগে যে মৰি চৰি যাওঁ নেকি। কি কৰিম, ছোৱালীজনী আছে, মৰিবওতো নোৱাৰি, মৰিলে তাইৰ কি অৱস্থা হ'ব, হয়নে নহয় বাৰু? ঘৰৰ তলত আছোঁ, বেলেগৰ ঘৰত আদ্ধাৰ কৰি দিওঁ কাৰণে ৰাখিছে, নিদিলেও এইটো চাগে ফুটপাতে পৰি থাকিব লাগিলে হয়। মোৰে কপালখন চাগে বেয়া আছিলে। হাত ভাঙি গ'ল, এতিয়ালৈ হাত ভাল নহ'ল, হাতৰ বিষ, এইফালে হাতেদি একো কৰিব নোৱাৰি, ভাতকেইটা সানি কিনেও খাব নোৱাৰোঁ মই। এইফালেতো মাথা ঘূৰায়ে থাকে, যে কিমান বেমাৰ, কিমান দুখ কষ্ট যে আৰু কিমান দিবলৈ বাকী আছে। ভগৱানে চাগে চব মোকে জাপি দিছে, মই ভগৱানে মাৰিও নিনিয়ে। কি কৰিম মই, উপায়বিহীন হৈ গৈছোঁ। এনেকৈ আৰু লাইফত জীয়াই থাকিব পাৰিনে কওকচোন বাৰু? এইফালে তাৰ পৰা ছাপোৰ্টো নাপাওঁ, অকণমান ছাপোৰ্ট পালেও হেল্প হ'ল হয়। কপাল ফুটা, য'ত বেয়া, যাৰ বেয়াই, কোনো ফালেদি ভাল নহয়, চব ফালেদি বেয়া, আৰু যাৰ ভাল ভালেই আৰু চব ফালেদি ভাল। ভগৱান কণা, মানুহে কয় যে ভগৱান কণা, আচলতে ভগৱান কণা হয়। মানুহৰ দুখ, যাৰ কষ্ট, সেইবিলাক মানুহক ভগৱানে দেখা নাপায়। যোনবিলাক বেছি হেপ্পী মানুহ, যোনবিলাক পাপ কৰে, সেইবিলাক মানুহকে ভগৱানে চায়। ভাল মানুহক ভগৱানে মুঠেও নাচায়। এইটো কথা ভগৱানে নিজেই কৈছে আৰু শিকাইছে, বোলে হয়, সেইটোৱে সঁচা। কিমান পূজা পাতল কৰোঁ, তথাপিও ভগৱানে চকু মেলি নাচালে। দুখেই দিছে।